মথা আঘাত ঠাইও নাই। হিমন্ত ছাৰক মই এটাই অনুৰোধ মই নিজে কৈছিলোঁ যে কমচে কম আপুনি নিজে আহক ইয়াত। আজি যিজন ব্যক্তিয়ে সংবাদ সংগ্ৰহ কৰাৰ কাৰণে মানুহৰ ঘৰে ঘৰে গৈছিলে, এজন সংবাদকৰ্মী কেৱল সংবাদকৰ্মীয়েই নহয়, সেইজন আমাৰ সমাজকৰ্মীও হয়। মানুহৰ দুখৰ সমভাগী হোৱাৰ কাৰণে সাংবাদিকসকলে কিছুমান সময়ত চেষ্টা কৰে। আজি দুৰ্ভাগ্যবশতঃ সেইজন সাংবাদিকৰ ওচৰতেই মই আহিছোঁ, যিজন সংবাদকৰ্মীৰ ঘৰ ইতিমধ্যে আমাৰ অসমৰ পুলিচ প্ৰশাসনে বুলডোজাৰ লগাই ভাঙি দিছে। এনেকুৱা হ'ব মই কোনোদিন ভবা নাছিলোঁ। আৰু এটা কথা, এই মাটিটোৰ আমি এপ্লাই কৰিছিলোঁ, মই চিতাকবিতে মোৰ নাম আছে, খাজনাৰ ৰচিদো আছে, ইয়াত মোৰ। আপোনাৰ এইটো মাটিত আমি 4 ভাই আছিলোঁ ইয়াতে। ধৰক মোৰ বয়স 45 মান মোৰ বয়স হ'ব। মোৰ মানে এনেকুৱা এটা বেয়া লাগিছে, আমি ৰাইজৰ হৈ ইমান প্ৰচাৰ কৰিছোঁ, ইমান দুখ চুখৰ মাজতে মই বৰষুণ নাই, পানী নাই, মই ৰাইজৰ ওচৰত থিয় হৈ মই নিজ বজাইছিলোঁ। কিন্তু আমাৰ হিমন্ত ছাৰক মই এটাই অনুৰোধ মই নিজে কৈছিলোঁ যে কমচে কম আপুনি নিজে আহক ইয়াত, নিজে আহি চাওক মানুহৰ কি অৱস্থাত আছে, ডকুমেণ্টছ আছে নে নাই, ক'ৰ মানুহ হয়, কি ক'ত যাব। এই কথাটো হিমন্ত ছাৰে একবাৰো কথাটো চিন্তা নকৰিলে। আজি ইমান কষ্ট কৰি মই ঘৰটো বনাইছিলোঁ, মই ক'ত থাকিম, মই বস্তুবিলাকো মই ল'ব পৰা নাই, এনেকুৱা ধৰণৰ অৱস্থা মোৰ হৈছে। মই যেতিয়া ৰুম ভাড়া কৰি লৈ নাথাকিম, মোৰ ৰুম ভাড়াও মোৰ পইচা নাই। মই দিনে ৰাতি হ'লে বৰষুণ পৰিলেও মই কোনোবা স্কুলৰ বাৰিন্দাত যাই বহি থাকোঁ, মোৰ থকাৰ ঠাইও নাই। গতিকে মই হিমন্ত ছাৰক মই কৈছোঁ, যদি মোৰ ফালে অলপ চিন্তা কৰিব। আৰু লগতে এই বিদ্যাপাৰা বেতবাৰীৰ যিমান মানুহ উচ্ছেদ আছে, মই কৈ আছোঁ গোটাইকেইটা মানুহৰে ডকুমেণ্টছ আছে, গোটাই মানুহৰে ভোট দি আছে। আৰু এটা কথা, এই মানুহবিলাকৰ একচুৱেলি আচুডুবি ভিলেজ হয়। আমাৰ ইয়াতে ভিলেজ বনাইছে, পাইকান বন অঞ্চল বনাইছে। আগৰ পৰা কাগজ পত্ৰ যিমান চাব, ইয়াৰ মানুহবিলাক এনেকুৱা ডকুমেণ্টছ আছে, 35 চনৰ 50 চনৰো ডকুমেণ্টছ আছে, দেখাব পাৰিব। ইয়াত বহু বছৰ হ'ল, ইয়াতে আমি নিজে জানো, আমি মানুহবিলাকো সুধিছোঁ, মুৰব্বী মানুহবিলাকক সুধিছোঁ, কিমান বছৰ হ'ল আপোনালোকে বসবাস কৰি আছে। 80 বছৰ, 70 বছৰ, 90 বছৰ, এনেকুৱা ধৰণৰ কথাবিলাক মই নিজে চাউণ্ড পাইছোঁ। গতিকে হিমন্ত ছাৰক মই এটাই অনুৰোধ, সেই মানুহবিলাকৰ বেতবাৰী বিদ্যাপাৰাৰ যিমান উচ্ছেদ হৈছে, গোটাই মানুহৰ সংস্থাপন লাগে। নহ'লে সিহঁতৰ কোনো একটা ব্যৱস্থা নাই যে কোনোবা জেগা যায় ঠাই লৈ না কিবা কৰি থাকিব, এইটোৰ কোনো ব্যৱস্থা নাই। সেই মানুহবিলাকৰ মোৰ কথাটো বাদি দিছোঁ, মই মানুহবিলাকৰ দুখ দেখি মোক আৰু বেছি বেয়া লাগে। যিসকল দৰ্শকে আমাৰ ভিডিঅ'টো ৱাচ কৰিলে, ফজল দাদাৰ কথাখিনি আপোনালোকে শুনিলে, সেইসকল ভাই বন্ধুক অনুৰোধ জনাওঁ, আচলতে এইবিলাক কথা কওঁতেও আমাৰ লাজ লাগে, আজি ক'বলৈ বাধ্য। ফজল দাদাৰ হৈ মই আপোনালোকক হাতযোৰ কৰি অনুৰোধ জনাইছোঁ, মই এটা স্ক্ৰীনাৰ দি দিম, আপোনালোকে যদি পাৰে ফজল দাদাকে কিবা এটা অনুদান আগবঢ়াব। বহু কথাই ক'লোঁ, কিবা ভুল ত্ৰুটি হ'লে সকলোৱে ক্ষমা কৰি দিব বুলি আশা ৰাখিছোঁ। সকলোৱে ভালেই থাকক, লগ পাম পৰৱৰ্তী ভিডিঅ'ত। জয় আই অসম।